নমস্কাৰ, মই তুলিকা। মোৰ নতুন এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বহুদিনৰ মূৰত মিনি ব্লগ এটা আগবঢ়াইছোঁ। যোৱাকালি আমাৰ জেঠীমাহঁতৰ ঘৰত মনসা পূজা আছিলে, আহিছে আমাৰ সৰু বা। আমি গোটেইকেইজনী চাকি দিলোঁ আৰু চাকি দিলে যে ৰঙা বুটটো দিয়ে, খুব বেছি ভাল লাগে মোৰ। আৰু মই আগতে কেতিয়াও মনসা পূজা দেখি পোৱা নাই। জেঠীমাই যদিও প্ৰত্যেক বছৰে পাতে, মোৰ মানে আহিবৰ কাৰণে সৌভাগ্য ঘটা নাছিল। এইবাৰে প্ৰথম আহিছোঁ আৰু ইয়াত বলি বিধান নাই, পাৰ এৰি দিয়া হয়। আৰু এইফালে দেউতাই বনাই আছে খিচিৰি, যিহেতু দুপৰীয়া মানুহবিলাক আহিব, খিচিৰি খোৱা হ'ব। আৰু ইয়াত প্ৰসাদ খালোঁ আমি। তাৰপিছত এইফালে বাৰান্দাতে এনেদৰে দিছে সকলোকে। আৰু কালি খুব বেছি গৰম আছিলে, মানে কি ক'ম আৰু। খিচিৰি, আচাৰ, পায়স, গোলা আমি চবে খালোঁ, যিহেতু লঘোণে আছিলোঁ। তাৰপিছত খাই লৈ উঠি অকণমান মানে জিৰাইছোঁ গৰমৰ কাৰণে। আৰু এইফালে মোৰ জেঠীমা, চাওকচোন ইমান ধুনীয়া বগা ৰঙা হৈছে, মইহে দেখোন ক'লা, কিয় বা গম নাপাওঁ আৰু এইফালে আমাৰ ভিন্ন কাম কৰি বোলে ভাগৰ লাগিছে, বহি আছে। আৰু আজিৰ মিনি ব্লগটো ইমানখিনিয়ে আছে।